কৰি আছো এই ৩৫,৭০,০০০ মানুহৰ যি মনৰ ইচ্ছা যি মনৰ কামনা সেইটো পূৰণ কৰিবৰ কাৰণে আমি সকলোৱে হাতে হাত ধৰি পেলাই আগবাঢ়ি আহিছো। শ্ৰদ্ধেয় ৰাইজ, আমি সকলোৱে জানো যোৱা দুটা শতিকাত যিটো কাৰণত আমাৰ মাজত ভাতৃভেদী সংঘৰ্ষ হৈছিল, যিটো কাৰণত আমাৰ মাজত বড় অনাবড় সৃষ্টি হৈছিল, এই ভেদাভেদটো হোৱাৰ এটাই মাত্ৰ কাৰণ আছিল, সেইটো হ'ল মাটি। মাটিটোক লৈ পেলাই আমাৰ মাজত কাজিয়াটো বেছি হৈছিল, যাৰ ফলত মুছলমানসকলৰ সন্মুখত, আদিবাসীসকলৰ সন্মুখত, অনাবড়সকলৰ সন্মুখত বড়োসকলে মাথা দাঙি পেলাই কথা ক'বলৈ সাহস কৰা নাছিল। সকলো অনাবড় ব্যক্তিসকলে বড়োসকলক দেখিলে শংকাত ভুগিছিল, কিন্তু আমি ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হলো। আৰু আমি আজি গম পাইছো, বুজি পাইছো, আমি আগবাঢ়িবলৈ সক্ষম হৈছো যে কেৱল মাত্ৰ যি মাটিৰ সমস্যা, এই মাটিৰ সমস্যা যদি আমি সমাধান